হে বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ এই কমেডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ এই চেনেলটোত আপোনালোকে বিভিন্ন ধৰণৰ হাঁহি উঠা ভিডিঅ' চাবলৈ পাব। তো বলক আজিৰ ভিডিঅ'টো উপভোগ কৰোঁ। এজাক বৰষুণে মোক ধুই থৈ গ'ল 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 গ'ল, এজাক সুবাসে মোক চুই থৈ গ'ল 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 গ'ল, কোমল কোমল তোমাৰ ওঠৰ পৰশে সজল সজল, তোমাৰ চকুৰ মৰমে পাগল 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 কৰি গ'ল গ'ল গ'ল, এতিয়া কলৈ যাওঁ যাওঁ যাওঁ, তোমাকে ক'তেনো পাওঁ 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 পাওঁ, এজাক বৰষুণে মোক ধুই থৈ গ'ল 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 গ'ল। এই ভতৰকান্ত, তোৰ গান থ, মাছটো আহিব এতিয়া। লম্বু মাছটো আহি পাবই হৈছে। ঐ ঐ ঐ, তহঁতে কি লেকচাৰ বাজি মাৰি আছ? কিতাপখন মেলি চাব নোৱাৰ? গাধহঁত পঢ়া শুনাত মন নাই নি তহঁতৰ? মাক্কা, এই লম্বুটো পেট পাতাব আহিলেই। ঐ ঐ ঐ, তই কি কৈছ কি কৈছ? কি লম্বু বুলি কৈছ? নাই কোৱা ছাৰ, একো নাই কোৱা, আপুনিহে কিবা শুনিছে। মাক্কা, এইটোৰ কেনে কানে, সৰুকে ক'লেও শুনা পায়। তই আজি বাচিলি কিন্তু। কিবাকে বাচিলো আজি। ঐ বাবলু, তোৰ বহুত দিন দেখা দেখি নাই, ইমান দিনে ক'ত আছিলি? ছাৰ, মোৰ বাৰ্ড ফ্লু হৈছিল, সেইকাৰণে আহি পোৱা নাছিলো। কি? বাৰ্ড ফ্লু চৰ্দাইহে হয়, তোৰ আকৌ কেনেকৈ হ'ল? তই মোক বেঙা বনোৱা নাইতো? এ ছাৰ, কি যে কয়, আপুনি আমাক মানুহ বুলি কেতিয়ানো ভাবিছিল? সদায় দেখোন মুৰ্গা বনাই থাকে। কি কলি? ঐ কণ্টক, তই কাহিনী এটা ক উইথ মৰেল। মই যেতিয়া তাইক ফোন কৰিছিলো তাই ফোন নুঠালে, আৰু তাই মোক যেতিয়া ফোন কৰিছিল মই ফোন নুঠালো। ইয়াৰ পৰা বুজা যায় যে যেনে কুকুৰ তেনে টাঙোন। ঐ ঐ ঐ, তহঁতে কি হাঁহিব আহিছ? এইটো কি কাহিনী হৈছে? না আগ আছে না গুৰি আছে? ঐ কুলাংগাৰ কণ্টক, তই কাহিনী কৈ ফালিব নালাগে। আৰু ৰকি, তই গোটেই দিনটো ছোৱালীৰ লগত কথা পাতি থাক যে, পঢ়া শুনাত মন নাই নি তোৰ? ছাৰ, মোৰ দুখৰ কথা কি ক'ব, মোৰ ঘৰত হোৱাটছআপ নাই, সেইকাৰণে ইয়াতে ছোৱালীৰ লগত কথা পাতি থাকো। কি কৈছ? খালে খালে খালে, ইহঁতে মোৰ মূৰটো খালে। ঐ ল'ৰা ছোৱালীহঁত, কালি কিন্তু স্কুললৈ চব আহিবি দেই, মই সূৰ্যৰ ওপৰত পঢ়াম, কোনেও কিন্তু নহাকৈ নাথাকিবি। ছাৰ, মই আহিব নোৱাৰিম। চব আহিব পাৰে, তই কিয় আহিব নোৱাৰ? কাৰণ মায়ে মোক সূৰ্যলৈ যাব নিদিয়ে।